পাৰ্টি পৰিয়াল আৰু কাৰ্যকৰ্তা সকলো তেখেতক আমি সকলো ভাৰতীয় জনতা পাৰ্টি চৰাইদেউ সমষ্টি ৰাইজ আমি শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ বিধি আত্মা কামনাৰে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তেখেতৰ আত্মা ভগৱানে যাতে আশীৰ্বাদ দিয়ে। জুবিন গাৰ্গ এজন গায়ক হিচাপে আমি পাইছোঁ, পৃথিৱীৰ ভিতৰত জনপ্ৰিয় গায়ক আমি সকলোৱে মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ পৰা বিদায় হোৱা আমি সকলো ভাৰতীয় জনতা পাৰ্টি আমি শ্ৰদ্ধা জনালোঁ। আমি তেখেতৰ আমাৰ বাবে লোৱাটো আমাৰ বহুত কষ্ট পালোঁ। তেখেতৰ এজন অসমীয়া গায়ক হিচাপে বিশ্ব দৰবাৰলৈ লৈ গৈছে। তেখেতৰ গান শুনিলে আপোনালোকে এতিয়াও জুবিন গাৰ্গ আমাৰ মাজত আছে বিলাক সদায় কিন্তু যোৱাকালি তেখেতে চিৰদিনৰ কাৰণে বাহিৰত বিদায় দিব বিচাৰিছে। তাৰ কাৰণে আমি সকলো ভাৰতীয় জনতা পাৰ্টি আমি শ্ৰদ্ধা জনালোঁ আৰু তেখেতৰ পৰা আমি বিধি তেখেতৰ এতিয়া আমাৰ পৰা বিদায় ল'লেও তেখেতৰ পৰা সদায় আমি আশীৰ্বাদ আৰু তেখেতৰ পৰিয়ালক আমি সকলো ভাৰতীয় জনতা পাৰ্টিক ভগৱানৰ পৰা আমি প্ৰাৰ্থনা কৰিছোঁ। পৰিয়ালটোক আমি সদায় দেখা জনাই অন্তিম মুহূৰ্ত গোটেই সমষ্টিটোৱে আজি ঘূৰিলে, কেনেকুৱা দেখিলে, কেনেকুৱা ৰিজাল্ট? এতিয়া যিটো নেকি ৰাইজে আমাক আশীৰ্বাদ দিছে, মৰম যিটো আমি পাইছোঁ, ৰাইজে যিটো মানুহে ওলাই আহিছে, আমি ভাবিছোঁ 1-2 হাজাৰমান ভোট, কিন্তু আজিৰ পিছত পাইছোঁ প্ৰায় 10,000কৈ অধিক ৰাইজে ওলাই আহিছে। আমি ইয়াৰ পৰা বুজি পাই যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া জাতীয় মন্ত্ৰী সভা ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টি গুচাই